हेलो एवरीवन আজি বলকচোন আপোনালোকক আমাৰ নতুন পাকঘৰটো দেখাও। আমাৰ পাকঘৰ বনোৱাৰ কাম সম্পূৰ্ণ হৈ গ'ল আৰু এতিয়া পাকঘৰটোৰ বেৰসমূহ মচিবলৈ আছে। মায়ে এখন বেৰ মচিলে আৰু দুখন বেৰ মচিবলৈ আছে। ভিতৰত ভাত ৰান্ধিলে বহুত বেছি ধোঁৱা লাগি যায় ৱালবোৰত আৰু ঘৰটো বহুত বেছি লেতেৰা যেন লাগে, সেইকাৰণে আমাৰ এই পাকঘৰটো বনাইছে আৰু খুব সৰুকৈ বনাইছে। আৰু আপোনালোকক দেখুৱাইছোঁ ৰ'ব বাহিৰ সাইডটো। এতিয়াও অলপ কাম বাকি আছে, আপোনালোকক বাৰু সম্পূৰ্ণকৈ যেতিয়া হ'ব তেতিয়া দেখুৱাম। এয়া চাওক বাহিৰ সাইডটো দেখিছেনে? এইটোৱে হৈছে আমাৰ পাকঘৰ। আৰু আপোনালোকক দেখুৱাইছোঁ ৰ'ব দেই আমাৰ মায়ে কি খেতি কৰিছে। এইবাৰ আমাৰ মায়ে অলপ খেতি কৰিছে। এয়া হৈছে ফ্ৰেঞ্চ বিন। তাৰপিছত আৰু দেখুৱাইছোঁ ৰ'ব দেই, এয়া বেঙেনা আৰু এইবোৰ কি জানো চিনি পোৱা নাই, আপোনালোকে জনাবচোন বাৰু। আৰু এইজোপা হৈছে বিলাহী আৰু খোৱা হৈছে আলু। এইবাৰ বহুত বেছি আলু পাইছিলোঁ আমি। আৰু এয়া হৈছে আমাৰ খেতি আৰু ইয়াৰ বাহিৰেও কি আছে ৰ'ব আপোনালোকক দেখুৱাইছোঁ দেই। এইবাৰ আমি বহুত বেছি অমিতা পাইছোঁ। আমাৰ অমিতাবোৰত এইবাৰ বহুত বেছি অমিতা লাগিছে। আৰু ৰ'ব কি খেতি কৰিছোঁ আপোনালোকক দেখুৱাইছোঁ। ভাবিলোঁ পাকঘৰটোৰ লগতে আপোনালোকক আমাৰ ঘৰৰ খেতিবোৰ দেখুৱাওঁ। এয়া হৈছে ৰঙালাও। যদি মোৰ ভুল হোৱা নাই এয়া ৰঙালাও হ'বই লাগে। আপোনালোকে ক'বচোন বাৰু, মোৰ মানে কিছুমান বস্তু চিনি পোৱাত অলপ দিগদাৰ হয়, মানে মই চিনি নাপাওঁ, নামবোৰ অলপ খেলি মেলি লাগে। আৰু এয়াও ৰঙালাওৱেই, তাৰপিছত এয়া বিলাহী গছ। পিছে আজিলৈ আহিছোঁ, বাই। পুনৰ অন্য এটা ভিডিঅ'ত লগ পাম। তেতিয়ালৈকে সকলো ভালে থাকক।